Jyotishman, Polidaba. Good morning, friends. মোৰ বিনিতা জ্যোতিষমান চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক'ত যাই আছোঁ সঞ্জীৱ? সঞ্জীৱে ক'ব কিয় যাই আছোঁ? চুলি কাটিব তাৰ ভাগিনত। আজি মানে বাৰ ল'ৰাটো চুলি কাটিব আৰু সিহঁতে আহি আছে সৰ্থেবাৰীৰ পৰা আৰু আমি গৈ আছোঁ ইয়াৰ পৰা। তো চাই থাকক ভিডিঅ'টো। ৰাতিপুৱা 7টাৰ পৰিৱেশ এয়া, তথাপিও ইমান ৰ'দ। মানে মোৰ ককা আইতাহঁতো আমাৰ লগত মন্দিৰত যাব, সেয়েহে আমি বেহাৰবাৰীত আমাৰ ককা আইতাহঁতক নিবলৈ আগবাঢ়ি আহিছোঁ। মানে ৰাতিপুৱাৰ পৰিৱেশটোৱে কিবা এটা মানে সুকীয়া আৰু মনটো ভাল লাগে আৰু মানে ৰাতিপুৱাৰ পৰিৱেশটো খুবেই মোৰ প্ৰিয়। ৰাতিপুৱাৰ পৰিৱেশটো খুব ভাল। আহিলে এতিয়া এইটো মামাৰ ল'ৰা হয়, তো বলক আমি এতিয়া গৈ থাকোঁ। ভক্তি কৰিব আহিছোঁ, এইটো ধৰ্ম কৰিব অহা নাই। ধৰ্ম আৰু ভক্তি দুটা বেলেগ বস্তু। ধৰ্মটো হ'ল যাক দান দক্ষিণা দি সহায় সাহায্য কৰিব পাৰে বা কাৰোবাক খোৱাব সহায় কৰিব পাৰে, কাৰোবাৰ লগত হেৰি কৰিব পাৰে, সেইটো ধৰ্ম। আৰু মন্দিৰ মছজিদ বা ক'ৰবাত তীৰ্থস্থান যোৱাটো ধৰ্ম ভক্তি বুলি কয়। ফাইনেলি আমি কামাখ্যা মন্দিৰ গেট পালোঁ আৰু নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ গেট পালোঁ আৰু গাড়ীত বুজাই আহি আছিল দেউতাহঁতে যে কামাখ্যা মাক নৰকাসুৰে বিয়া পাতিব খুজিছিল হেনো। আৰু কামাখ্যা মায়ে কৈছিলে যে তুমি মোক বিয়া পাতিলে তুমি ৰাতিটোৰ ভিতৰতে চিৰি বনাই দিব লাগিব। তো কুকুৰাই ডাক নিদিয়াৰ আগতে চিৰি বনাই তোমাৰ হ'ব লাগিব, তেতিয়াহে মই তোমাৰ লগত বিয়া হ'ম। তো তেওঁৰ হৈছিলে চিৰি বনোৱা, অকণমান থাকোঁতে ৰাতিপুৱা কুকুৰা ডাক দিলে আৰু বিয়া নহ'ল। কামাখ্যা মায়ে ক'লে যে তোমাৰ চিৰি বনোৱা নহ'ল, মই তোমাৰ লগত কেনেকৈ বিয়া হ'ম। এনে গাড়ীত কৈ গ'ল, সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে সকলোৱে জানেই চাগে, তথাপিও মই আজি গম পালোঁ, সেইকাৰণে মই আজি শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে বলক গৈ থাকোঁ, একেবাৰে মন্দিৰত গৈ লগ পাই আছোঁ। জ্যোতিষমানে আজি একদম কৃষ্ণ মইনা হৈ আহিছে, কৃষ্ণ মইনা। উঠা ক'ত আহিছা তুমি? ক'ত আহিছা কৈ দিয়া, ধুনুকে কৈ দিয়া, কিয় আহিছা কোৱা? কিয় আহিছা তুমি? কৈ দিয়া। নমো দিব আহিছোঁ। ধুনু লাগিছে ন, নাযাবা কোনো। জ্যোতিষমান পলি যাবা ভাগিন আহা।
আজি বেলেগ খাজা কেনেকুৱা লাগিছে জনাবচোন আৰু ফুলমালা প্ৰসাদ মালা ফুল বজোৱা বজোৱা বিৰাট ভাল লাগিছে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু আজি মোৰ ঘৰৰ ফেমিলি চব আহিছে বুলিয়ে ক'ব লাগিব মোৰ বা ভিডিঅ' বা শাহুৱেক আৰু খুৰা মোৰ শহুৰ মা দেউতা ককা আইতা ভাইটি মানে বহুত আৰু ভাল লাগিছে তো চাই থাকক ভিডিঅ'টো ফাইনেলি চব কৰা হৈ গ'ল আমি নামি আহিলোঁ এতিয়া চব হৈ গ'ল আমি কামাখ্যাৰ পৰা আহিলোঁ এতিয়া হোটেলত যাওঁ কিবা ঘৰত যাম আৰু চাই থাকক